আগত এনেকৈ কথা কৈ ভিডিঅ' বনোৱা নাই আৰু মোৰ অভ্যাসো নাই আজি মই ফাৰ্ষ্ট এইটো ভিডিঅ' বনাইছোঁ কেমেৰা আগত এনেকৈ কথা কৈ গতিকে বহুত মেখেলা না দাদা মেখেলা না মেখেলা চাদৰ চব একেলগে হয় কি হয় এয়া চব চাদৰ মেখেলাই নে অনলি মেখেলা কৃষ্ণ কৃষ্ণ ইয়াত গোটেই সেটবোৰ আছে তো আহক মই আজি আৰু এটা বেলেগ ৰুমলৈ লৈ গৈছোঁ এইটো একেই চব একেই নহয় এটা বেলেগ এটা নিছিলোঁ বেলেগ চে কেনেকুৱা দাম হয় কি মিচিং সেট চব একেই মিচিং সেট এইটো মিচিং নহয় এইটো হেৰি এই আঙুৰ এইটো চলিব গৰমত চেমিননিটো চলিব এইটো আছে চেমিননিটো চলিব গৰমত নন্দীকটনৰ দাম বহুত বাঢ়িছে এইটো এটা দামবিলাক দি দিবা না ঠিক আছে এটা ছয়টা না কটাইছে এইটো লৈছে নেকি এইটো নাই লোৱা অৰেঞ্জ কেইটা হ'ল 1 2 4টা আচ্ছা ঠিক আছে গেলা মই ফোন কৰিম হা এইটো দাম স্যার একে পাতল এইটো ল'ব জানো এইটো কিনা ভাই এইটো একে নহয় জানো দাম চব নহয় পাঁচটাহে লওঁ কোনটো লওঁ সেইটো লা এইটো নালাগে নালাগে দিয়া এতিয়া আমি আকৌ নতুন জেগালৈ আহিছোঁ ইয়াত বোলে মুগাৰ কাপোৰ পোৱা যায় আৰু কাপোৰ বৈও ইয়াত গতিকে চাওঁ আহক কেনেকুৱা পায় মই নিবলৈ আহিছোঁ নিজে কাৰ্বি বড়ো সকলো ধৰণৰ কাপোৰে পোৱা যায় বোলে তো চাওঁ কেনেকুৱা কাপোৰ পোৱা যায় আহক ব'লক চাওঁগৈ ভিডিঅ' কৰিব পাৰিম নহয় ন বহুত ডাঙৰ ভূমিকম্প দিছে ভিডিঅ' কৰিব পাৰিম নহয় ন
এয়া মুগাৰ দাম বেছি মুগা কি ৰিহা চাদৰ কেনেকৈ আৰু দাম এইটো ভাল লাগিছে এনে পিকক বিলাক কিমান দাম পৰে ভাল লাগিছে কিমান মুখখন খুলি পেলাই অকণ ভাল লাগিছে দেখাই দিয়াচোন মানে গোটেই সেট পায় ন কাৰ্বি নে এনেকে এক্সট্ৰাকে কিনিব লাগে বেলেগ বেলেগ মাল সব সেট আছে মেখলাটো আছে পিকটো আছে পটি আছে ব্লাউজ পিস আছে ভাল লাগিছে অভিজ্ঞতা আৰু যদি এটা লোকৱাৰী কৰে হয়তো ৰিপাৰ্টটো স্বাভাৱিক আজিকে এটা ফাট মেলিছে আপোনালোকে এতিয়ালৈকে লক্ষ্য কৰা আজি 3টা ফাট মেলিছে ৰাতিপুৱা হওক অকল ভূমিকম্পৰ ফলত 3টা ফাট মেলিছে এই 3 ফুট বহলৰ যিটো মেইন আমাৰ বিষ্ণু মন্দিৰৰ দেৱালত আপোনাৰ 300 টকা আমাৰ 300 টকা ইয়াৰ আগতে মানে ধৰণৰ ঘটনা ঘটিছিল ইয়াৰ আগতে হোৱাৰ সময়ত আগত ফাট মেলিছে এইটো কোনো চৰকাৰী ঘৰত থকা চাহল পানীৰো ঢিলা হ'ব না ঘৰতে আছে 3 নম্বৰ কথা হ'ল সোশ্যাল ডিস্টেন্স কলেজ বন্ধ সেই ডিস্টেন্সটো মেইনটেইন কৰিব লাগে এইখিনি সব 300 ন সব 300 আপোনাৰ ডিজাইন লেটেস্ট ডিজাইন আছে এইটো ব্লাউজ পিস আৰু কুৰ্তি স্যার কুৰ্তিটো এই লোক সাইডত লগাইছে প্ৰবল ভূমিকম্পৰ জোহৰত আৰু এই ভূমিকম্পৰ ক্ষয়ক্ষতিৰ খবৰ ল'লে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক ফোন কৰি ল'লে সবিশেষ খবৰ গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে খবৰ ল'লে ক্ষয়ক্ষতিৰ সকলো সহায়ৰ আশ্বাস গৃহমন্ত্ৰী এতিয়া মই ঘৰত আছোঁ কি কাপোৰ আনিলোঁ কি সেট আনিছোঁ কি চাবলৈ গৈছিলোঁ কৈছোঁ অৱশ্যে ফাৰ্ষ্টে মই মানে মোৰ ভিডিঅ'টো বনোৱা কোনো মতলব নাছিলে কিন্তু মোক দাদা এজনে মই কাৰ্বি সম্প্ৰদায়ৰ ড্ৰেছ বিচাৰি থকাৰ কাৰণে লৈ গ'ল আৰু সেই ড্ৰেছবোৰ চালোঁ বহুত ভাল পেকআপবোৰ 300ৰ পৰা আৰম্ভ আছে বহুত দামীও আছে 1200 টকা 2800 টকীয়া বহুত দামী আছে পেকআপবোৰ ভাল লাগিছে কেতিয়াবা গ'লে আকৌ আনিম আৰু যদি আপোনালোকো লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব আজি তেওঁ কেইযোৰমান মই চাদৰ মেখেলা আনিলোঁ এইটো দাদা এজনে আনিছে আৰু মা চাইজৰ দুখন চাদৰ আনিছোঁ গৰমত লাগে আৰু বোৱা ছেট 5যোৰ উঠাই আনিছোঁ ৰেড কালাৰ
গ্ৰীণ কালাৰ, হোৱাইট কালাৰ, অৰেঞ্জ কালাৰ এণ্ড য়েল্লো কালাৰ। ছোৱালী মানুহ গতিকে গামোচা আনিছোঁ 5খন। কিবা সাংস্কৃতিক অনুষ্ঠান বা এনেও লাগে ঘৰত গামোচা বহুত প্ৰয়োজন হয়। গামোচাখিনি আনিছোঁ প্ৰথম, আৰু পলিপাত 3 লৈ আহিছোঁ। এইযোৰ অৰেঞ্জ, এইযোৰ য়েল্লো কালাৰ, খুলি দেখুওৱা নাই, আৰু এইযোৰ ৰেড কালাৰ। চবেই জানেই মই প্ৰথমবাৰ কেমেৰা আগত এনেকৈ কথা কৈ ভিডিঅ' বনাইছোঁ, গতিকে মোৰ বহুতখিনি ভুল হ'ব পাৰে, আৰু কেমেৰাত হয়তো মই ভিডিঅ'টোত গোটেইখিনি কভাৰ কৰিব পৰা নাই, গতিকে মই পিছৰ ভিডিঅ'ত গোটেইখিনি দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ, আৰু যদি মোৰ ভিডিঅ' ভাল লাগে, কাপোৰবোৰো ভাল লাগে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মোক ক'ব কোনযোৰ ভাল লাগিছে, আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, সকলোলৈকে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।